থাকিবলৈ বহুত ভয় লাগিছে কি হৈছে বা মই বুজি পোৱা নাই কি হৈছে বা পাপাকো সেই ভেৰণাটো ক'বলৈ লৈ গ'লগে মা এটা কি হৈছে আমাৰ ঘৰত নিজে নিজে লৈছে চববোৰ নিজে নিজে কি হৈছে কাত মা সোমালেনো আমাৰ ঘৰত ৰাজ ক'ত গ'ল ৰাজ সঁচাকে এতিয়া ৰিয়া তাহলে গুচি যাব ৰিয়া কেনেকৈ এইটো ৰিয়া আত্মা নহয়তো ৰাজক নিবলৈ বুদ্ধি কৰি থকা নাইতো নাই মই ৰাজক কেতিয়াও নিব নিদিওঁ নহ'ব ৰিয়া আত্মা হয় এইটো মই গম পাইছোঁ এইটো ৰিয়াৰ আত্মা হয় ঐ প্ৰিয়া কিবা আছে হয় এখন চব মানুহ আছে কি আছে তই কেনেবাকে গম পাবলৈ নাই আমি দুইজনী মাৰিব লাগিব আমি যে হত্যাকাণ্ডত যে ৰিয়াৰ হত্যাকাণ্ডত যে আমি দুজনী যে জড়িত আছিলোঁ এই কথা যাতে কেতিয়াও মুখৰ পৰা যাতে তোৰ নোলায় মই কৈ দিছোঁ আকৌ ওলালেও কিন্তু চাবি আকৌ মই তোৰ নামহে আগত ল'ব কিন্তু তই মেইন তাইক ঘটি আছিলি তই তাইক কোঠাই কাটিছিলি এতিয়া সেইবোৰ কথা নকবি আকৌ যি টি কথা ভ্ৰমত কৈ নিদিবি আকৌ বতৰটো চাই আৰু গছবোৰ যেনেকৈ লৰিবলৈ ধৰিছে নিশ্চয় যেন ৰিয়াৰ আত্মা যেনি লাগিছে হেৰা শুনিছা ৰিয়াৰ আত্মা চাগে এই ঘৰখনত সঁচাকৈ আছে মিছা কোৱা নাই সেই ভৈৰৱনাথটোৱে কাৰণ আগতে এনেকুৱা কেতিয়াও হোৱা নাছিলে কিন্তু এইটো কেনেকৈ সম্ভৱ এইটো ৰিয়াৰ আত্মা হয় বুলি মই কেনেকৈ বিশ্বাস কৰি লওঁ ৰিয়াটো আজি ঢুকুৱা 20 বছৰ হৈ গ'ল 20 বছৰত ৰিয়াৰ আত্মা এতিয়াও আছে মোৰ বিশ্বাস ৰখা নাই মোৰ মতে সেই ভেৰণাথটো সেই ভেৰ বাবাটো কিবা যাদু মন্ত্ৰ জানি পাইছোঁ সি আচলতে আমাৰ ঘৰখনৰ পৰা কি বিচাৰিব কৈছে মই একো বুজি পোৱা নাই আমাৰ ঘৰখন সকলো শেষ কৰি দিব এতিয়া সেই ভেৰ বাবাটোৱে আৰু ৰাজ দাদা ক'লে গ'লগে বাৰু পেহী সঁচা কথা কোৱা মোক আচলতে হৈছে কি কালিৰ পৰা তোমালোকক সুধি আছো মই মা আৰু দেউতা ইমান কিয় কান্দিছে কি হৈছে কোন হয়নো কোন আছিলে ক'বই লাগিব তুমি নহ'ব পেহী কোৱা তুমি ঠিক আছে তেতিয়াহ'লে গুণগুণ আৰু মাইনা শুন তহঁতৰ মা আৰু ৰিয়া বাই ভনী আছিলে দুজনী ৰিয়া ডাঙৰ আছিলে আৰু প্ৰিয়া মানে তহঁতৰ মা সৰু আছিলে ৰিয়াক প্ৰথমতে বিয়া কৰাইছিলে ৰাজে মানে প্ৰথমতে তহঁতৰ দেউতাই বিয়া কৰাইছিলে দেউতাৰ প্ৰথম পত্নী আছিলে প্ৰিয়া ৰিয়া যেতিয়া বিয়াৰ পাছত মৃত্যু ঘটিছিলে তেতিয়া তহঁতৰ মাৰক মানে প্ৰিয়াক বিয়া পাতিছিলে এতিয়া সেইটোৱে আৰু ৰিয়াৰ আত্মা এখন ঘৰত আছে বুলি আমি জনা নাছিলোঁ আৰু আমি ৰিয়া 20 বছৰ আগতে ঢুকালে বুলি ভাবিছিলোঁ ঢুকালে কিন্তু এতিয়া ৰিয়াৰ যে আত্মাটো এই ঘৰখনত ঘূৰি আছে এই কথাটো মই বিশ্বাস কৰি ল'বই পৰা নাই সেইকাৰণে তহঁতক এইটো কথা কোৱা নাছিলোঁ কি পাপা মানে আমাৰ দুগৰাকী বিয়া কি এইটো কথা মোক কিয় লুকুৱালা আজিলৈকে মোক কিয় কোৱা নাছিলা পাপাই যে আগতেও বিয়া কৰাইছিলে আৰু আগতে বিয়া কৰা গৰাকী যে মৰি থাকিলে মোক কিয় নকলা কিয় লুকুৱাই থলা কোৱাচোন আইতা মা তোমালোকে কোৱাচোন কিয় লুকুৱালা আই এম সৰি মাইনা মই এইটো কথা ক'ব পৰা নাই ক'ব বিচৰা নাছিলোঁ কিজানি তুমি দেউতাক বেয়া পোৱা সেইকাৰণে মই ক'ব বিচৰা নাছিলোঁ আৰু তোমালোক এতিয়া বহুত সৰু হৈ আছা এইবোৰ কথা জানিবলৈ বহুত সময় আছিলে সেইকাৰণে মই সঠিক সময়ত অহা সময়ত মই ক'ম বুলি ভাবি আছিলোঁ কিন্তু চব কথা পাতি এতিয়া আমি ৰাজক বিচাৰিব লাগিছে সেই ভেৰু ওপৰতে ৰাজক ক'ত লৈ গ'ল গম পাওঁ নে বাৰু বচোন বৈ আমি ৰাজক বিচাৰি যাওঁ এটা তুমি ঠিক কৈছা আমি এতিয়া চবতকৈ আগত পাপাক বিচাৰি যাব লাগিব ব'লা সেই যাদুকৰটো নহ'লে কি কৰিবা আৰু হিচাপ নাই ব'লা এই ভেৰৱ বাবা কিবা এটা মোক উপায় দিয়া আৰু মই যাতে মোৰ ৰিয়াক ঘূৰাই পাওঁ কিবা নহয় কিবা কৰি ৰিয়াৰ আত্মাক ঘূৰাই দিয়া এই ভেৰৱ বাবা মই কি কৰিব লাগিব কোৱা যাতে মই ৰিয়াৰ আত্মাক এবাৰ হ'লেও লগ পাওঁ ৰিয়াক মই চাব বিচাৰোঁ ৰিয়া নহ'লে মই জীয়াই থাকিব নোৱাৰোঁ ৰিয়াৰ আত্মা ঘূৰাই আনিবলৈ হ'লে তই এটা পূজা কৰিব লাগিব আৰু সেই পূজাত মই মোৰ দৈত্যসকলক পঠাই দিম ৰিয়াৰ আত্মাক ধৰি আনিব তই সেইটো পূজাত বহিব পাৰিবিনে নোৱাৰ সেইটো কথা আগত ক পাৰিম ভেৰণাথ পাৰিম যি পূজা কৰিবলৈ দিয়ক মই তাকে কৰিম কওক কি পূজা কৰিব লাগিব ঠিক আছে তেতিয়াহ'লে মই এটা পূজা কৰিম তই সেই পূজাত বহিব লাগিব এইটো পূজাত মই যি গাই যাম তই ধ্যানছে শুনি যাবি আৰু এইবিলাক কাহুতি দি যাবি ঐ প্ৰিয়া চা ৰাজে দেখোন এই ভেৰ বাবাটোৰ লগত পূজাত বহিছে ঐ কি হ'ব এতিয়া অ' মাই গড ৰাজ ভেৰ বাবাৰ লগত পূজাত বহিছে এইবোৰ কি হৈছে মানে এইবাৰ মানে প্ৰিয়াৰ আত্মা মানে ঘূৰাই আনিবই নেকি তাৰমানে হে ভগৱান মা তাক ৰখক যাওক নহ'লে বহুত ডাঙৰ প্ৰব্লেম হৈ যাব আমি দুইজনেই ফচিব লাগিব পাপালৈ চোৱাচোন আমাৰ এই ভেৰ বাবাটোৱে পাপাক কি কৰিব কৈছে অ' পেহী পাপাক ৰখোৱাগে যোৱা এইবোৰ কি কৰিব কৈছে পেহী যোৱা পেহী এনেকৈ হ'লে দেখোন ৰাজ আংগুল দেখোন কি বনাই দিব ঠিক নাই দেই সঁচাকৈ সেই ভূতৰ আত্মাটো যদি আহিছে বহুত কি হ'ব
হেৰা এইবোৰ কি হৈছে হয়নে এই বাবাটোৱে কি কৰিব খুজিছে বাৰু হে ৰখোৱা যোৱা ককাইৰক এতিয়া যদি ককাইৰক নৰখোৱা সঁচাকে সেইটো আত্মা আহিবলৈ হ'লে বহুত ডাঙৰ প্ৰব্লেমত পৰি যাব লাগিব আমি ওম ভ্ৰিং ভ্ৰাং ভুম স্বাহা ওম ভ্ৰিং ভ্ৰাং ভুং ভাং ভিং ভাং স্বাহা ওম ভ্ৰিং ভাং ভুং ভাং স্বাহা ওম ভ্ৰিং ভাং ভুং ভাং স্বাহা ওম ভ্ৰিং ভাং ভুং ভাং স্বাহা আহিবিনে প্ৰেতাত্মা আহিবিনে তই নিজে আহিবিনে নে তোক মৰিয়াই আনিব লাগিব আহিবিনে ৰাজ ৰাজ তুমি এইবিলাক কি কৰিছা ৰাজ তুমি গুচি আহা এই ব্যৱহাৰটো তোমাৰ নিজৰ জালত ফচাব গৈছে ৰাজ তুমি গুচি আহা ঐ ৰাজ গুচি আহা ঐ ৰাজ পাগল নেকি হা কি কৰিব কৈছে তই কৈ যুগত জীয়াই আছা এতিয়া আধুনিক যুগত ক'ৰবাত ভূত পেট আছে নেকি গুচি আহা বুলি কৈছো গুচি আহা এই বাবাই তোৰ জালত ফচাব কৈছে ঐ ৰাজ গুচি আহা শুনিছনে নাই তোৰ মাৰে মই আদেশ দিছো মাৰৰ আদেশখন শুনা নেকি তই হা আহিছনে আহা তই গুচি আহা বুলিছো গুচি আহা ৰাজ চাবি ধ্যানছে হা তোৰ ঘৰৰ মানুহে তোৰ ধ্যান ভটকাবলৈ চেষ্টা কৰি আছে তই যদি এতিয়া যদি সেই ধ্যানৰ পৰা যদি গুচি যাওঁ তেতিয়াহ'লে ৰিয়াৰ আত্মা আৰু কেতিয়াও নাহিব ঘৰৰ মানুহে যিমান চিঞৰি থাকক তই তাত কাণ নিদিবি তই নিজৰ পূজাত মগ্ন নহ নাই ধংকি বাবা ঘৰৰ মানুহে মোক যিমানে ধ্যান আঁতৰাবলৈ চেষ্টা নকৰক কিয় মই আঁতৰি নাযাওঁ মই ৰিয়াৰ আত্মা আনিহে মই আঁতৰি যাওঁ মই ৰিয়াৰ আত্মাৰ লগত কথা পাতিব বিচাৰোঁ লগ কৰিব বিচাৰোঁ তাইকনো কোনে হত্যা কৰিছিলে তাইক মোৰ পৰা কোনে দূৰত লৈ যাবলৈ চেষ্টা কৰিছিলে মই ৰিয়াৰ আত্মাৰ দ্বাৰাইহে মই জানি ল'ম ভণ্টি আমাৰ পাপা কি হ'ব বাৰু পাপালৈ চাইহে মোৰ বেয়া লাগিছে পাপা চাচোন পাপা পূজাত বহিছেগে কি হ'ব বাৰু পাপা 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 তুমি উঠি আহা পাপা উঠি আহা পাপা উঠি আহা তুমি চোৱাচোন মায়ে চিন্তা কৰি আছে উঠি আহা ওম হ্ৰিং হ্ৰাং হুম স্বাহা ওম হ্ৰিং হ্ৰাং হুম স্বাহা সঁচাকে দেই কি পাছে কি হৈ গ'ল একো পাত্তাই নোপোৱা হ'লো আজি 20 বছৰ পাছত যে এইটো দিন আকৌ ঘূৰি আহিব মই ভবাই নাছিলোঁ সঁচাকে ৰিয়াক বাৰু কোনে হত্যা কৰিছিলে বাৰু ৰিয়াক কোনে হত্যা কৰিছিলে মা ৰিয়াৰ আত্মা যদি সঁচাকৈ ঘূৰি আহে কি হ'ব বাৰু তেতিয়া চাওঁচোন বাৰু কেনেকৈ আহে ক'ত শুনিছ তই মই আত্মা ঘূৰি অহা শুনিছ নেকি তই এইবোৰ সাধু কথা মই বিশ্বাস নকৰোঁ এই ঢংগী বাবাটোৰ কথা মই অকণো বিশ্বাস নকৰোঁ তই চিন্তা নকৰিবি ৰিয়াৰ আত্মা একো ঘূৰি আহিব নোৱাৰে আৰু ৰাজে একোডাল কৰিব নোৱাৰে মই সেইটো ভালকৈ জানো আহিবিনে তোক মই মৰিয়াই আনিব লাগিব হা আহিবিনে ঐ কালি যা ৰিয়াৰ আত্মাক ধৰি লৈ আন মই থাকোঁতে তই কিয় চিন্তা কৰ মই লৈ আহিম ৰিয়াৰ আত্মাক বটলত ভৰাই মাছুৱা হয়তো হ'বলা কোলা পুতলা নে ভূত হয় সেইজনী মাতিছে হ'বলা জখাটো কিনাৰত থকা মা মোৰ কিন্তু বহুত ভয় লাগিছে আৰু অকণমান দেৰি পাছত কি হ'ব ঠিক নাই আমাক যদি সঁচাকে সেই আত্মাটো আহি যদি চবকে মাৰি পেলাই কি হ'ব বাৰু হে পাগলী এতিয়াবা ভয় নখাবি এইবোৰ নাই একো নহয় এইবোৰ আমাৰ তাকো ৰিয়া আত্মাই কেলৈ মাৰিব আকৌ আমি কি কৈছোঁ আকৌ আমি কিবা তাইক মাৰিছিলোঁ নে যোনে মাৰিছিলে সেই কৰিব আকৌ আমাক কিয় মাৰিব আকৌ ৰিয়াৰ আগতে মই বহুত মৰম কৰিছিলোঁ দেই ঘৰত থাকোঁতে তেনেকৈ নকবি ওম স্বাহা